গৈছে তেনেহলে নালাগে থ কুলেধৰ খুৰা মোকো লৈ যাওক না আপোনালোকৰ লগত মই কাৰ লগত থাকিম নো কওক আপুনিয়ে হেই আবু নাইকিয়া এটো লগত হেই কৰি থাকিলে নহব আমি যাওঁ আমাৰ দেৰি হৈছে তই থাক আমি যাওঁ দেই খুৰা খুৰীয়ে মোক ভালেই নাপায় মই জানো নহয় সঁচাকেই মোক এৰি থৈ গুচি গ'ল সৰুকণ তই ইয়াত কেলে কান্দি আছ কি কবি আৰু ঘিন লগা খুৰা খুৰীয়ে মোক নিনিলেই মই জানো মোক হেতি ভালেই নাপায় তোলে ইমান ভাল খবৰ এটা আনিছিলো তই যদি এনেকে কান্দিয়ে থাক কি হ'ব আৰু নকওঁ আৰু দে কি ভাল খবৰ কচোন নেকান্দো বাৰু আজি বৰদিন নহয় জানো তই পাহৰিছিলি নেকি আজি আমাক গিফ্ট নিদিব জানো সান্তা ক্লজে মই সঁচাকে পাহৰি গৈছিলো বে বৈ এতিয়া আমাৰ ঘৰলৈ যাওঁ আমাৰ ঘৰতে আজি শুবিবই ঘিন লগা দেউতাক এবাৰ সুধি লওঁ নহবা গৰু পিটন লগাবগে তাতে দেউতা মই ঘিন লগাহঁতৰ ঘৰত শুবলৈ যাওঁ দেই আজি কি হ'ল তোৰ কলৈ যাও এতিয়া ক'বাত ফুৰিবলৈ সময় আছে নেকি সন্ধিয়া হ'ল নহয় দেউতা ফুৰিবলৈ নাযাওঁ নহয় আজি সান্তা ক্লজ নাহিব জানো গিফ্ট নিদিব জানো আমাক সেইকাৰণেহে যাওঁ বোলো একেলগতে থাকিম বুলি ভাবিছিলো এই ঠাণ্ডাখনত ক'ত টিঘিল গিলাই ফুৰিবলৈ যাওঁ হা আৰু ঘিন লগা তোৰ কি পঢ়া শুনা নাই আমাৰ এইটোতো বেয়া হৈছে তইও একে হলি নহয় খুৰা এদিনৰ কাৰণে যাবলৈ দিয়ক আৰু মই দেখোন আপোনালোকৰ ঘৰত সদায় থাকোঁহি যি কহ কৈ থাক মই এতিয়া একো নকওঁ কিন্তু যদি ৰাতি তহঁতি এই চেণ্টা ফুটনে কি বিচাৰি টিঘিল গিলাই ফুৰিবলৈ হয় তহঁতক কিন্তু মই ৰাতিয়ে বিচাৰি গৈ কিনি কোবাম কৈ দিছো দেউতা সান্তাৰ ফুইট নহয় সান্তাৰ ক্লথছহে একোৱে নাজানে আপুনি হ'ব তহঁতি মুখ শিকাব নালাগে বুজিছনে তহঁতি মুঠতে সোনকালে শুই থাকিবি আৰু মই ৰাতি খবৰ লৈ থাকিম তহঁতি ক'বাত যদি যাওঁ সৰুকণ চায়েন্সতে ডান্স মাৰি লওঁ বই বল মই তহঁতৰ ঘৰত থাকিম বুলি ভবাই নাছিলো এতিয়াতো আহি গলি না ঘিন লগা সেইটো চা সান্তা ক্লজে নাচি আছে দেখোন তাৰ হাতত দেখোন এটা গিফ্টে নাই বল আমি তহঁতৰ ঘৰত শুইয়ে থাকো সঁচাকে বল সোনকালে শুংগে বই বা তহঁতৰ ঘৰখন ইমান ধুনীয়াকে থৈছ নে তেতিয়াহে সান্তা ক্লজে গিফ্ট দিব আকৌ তোমালোক পালাহি সৰুকণ তুমি আজি ইয়াত থাকিবা নেকি ইয়াতে থাকিম বুলি ভাবিছো সান্তা ক্লজ আহিব যে আজি আমাক গিফ্ট নিদিব জানো কুলকুলিবা তুমি ঘৰখন ইমান ধুনীয়াকে সজাইছা মই দেখিয়ে আচৰিত হৈ গৈছো কুলকুলিবা আমি দুইটা শুংগে দেই তই থাক যদি শুগে যদি শুগে যা যা সোনকালে শুগে যা টোপনি গৈছ নে টোপনি গৈছিলো তই আকৌ উঠাই দিলি না হ'ব টোপনি যায় এতিয়া নহলে সান্তা ক্লজে গিফ্ট নিদিব নহয় হেতি ইমান ধুনীয়াকে ঘৰখন সজাইছে মই আগত এহেঁতকে গিফ্টটো দিয়া ভাল কোনটো ৰুমত বা আছে আজি দেখোন দুইটা একেলগে শুলে বাৰু গিফ্টটো দি থৈ মই যাওঁগে সান্তা ক্লজে গিফ্ট দি থৈ গ'ল বাবা কাক কি দিছে চাওঁচোন খুল কি দিছে বা চাওঁচোন মোক অকল পেঞ্চিলহে দিলে যে তোক কি দিলে চাচোন বা মই দেখোন গাড়ী এখন পালো কি তই গাড়ী পালি তোৰ গাড়ীখন মোক দে কেলে দিম আকৌ মোকহে সান্তা ক্লজে দিছে মোৰ ঘৰতে থাকিবলৈ আহিছিলি মোক দিবই লাগিব কেলে দিম আকৌ তইহে মোক মাতি আনিছিলি মই অকল কাঠ পেঞ্চিলহে পালো তই দেখোন গাড়ী এখন পালি তই মোৰ ঘৰতে থাকি ইমান দামী বস্তু এটা পালি মই ইমান ধুনীয়াকে সজাইছিলো কি কম আৰু তোক মই তই মুঠতে মোক গাড়ীখন দে তই কাঠ পেঞ্চিলডাল ল নহবা কিন্তু কথা বেয়া হ'ব দেই নিদিওঁ বুলি কৈছো নহয় নিদিওঁ যা তোক তই মোক ইমান জোৰতকে মাৰিলি আজিৰ পৰা তহঁতৰ ঘৰত থাকিবলৈ নাহো যা কিন্তু গাড়ীখন দি থৈ যা মোক মই নিদিওঁ বুলি ক'লো নহয় নিদিওঁ মই গাড়ীখন মোক লগতে লৈয়ে যাম তহঁতৰ ঘৰত আজিৰ পৰা থাকিবলৈ নাহো মই যাওঁগে এতিয়া থাক যাগে যা